এটা কি কৰিব ইয়া কি কৰিব চুঙা হেৰি মুখত সপা দিব লাগে চুঙা বৰা চাউলৰ চুঙা আচ্ছা বিহু বুলি ক'লে হাজাৰ কষ্ট হ'লেও মাহঁতে বিহুৰ সকলো পৰম্পৰা ৰক্ষা কৰিব বিচাৰে ইয়া মায়ে চুঙা চাউল আৰু চুঙা পিঠা ভৰালে আপোনালোকে দেখিছে মাহঁতৰ যিটো কাম কৰা স্পিৰিট বিহু বুলি ক'লে সেইটো আমাৰ মানে নথকাৰ দৰে হৈছে এতিয়া আৰু ইয়াত দেউতাই চুঙা পুৰিছে চুঙা পুৰা কামটো দেউতাই কৰে ভাল লাগে আচলতে পুৰা বস্তু ভাল লাগে এতিয়া 5টা বাজি 13 মিনিট গৈছে দেখিছে আন্ধাৰ হৈ আছে মই জোনবাইজনী আছে মই জুই জ্বলাব আহিছোঁ যিহেতু মেজি জ্বলাব লাগিব মোৰ মাতটো পুৰা ভাগি আছে মোৰ মাতটোলৈ নাযাব আন্ধাৰ এতিয়া জুইৰ পৰা মই জ্বলাই লওঁ এতিয়া খৰিখিনি লৈ লওঁ জুই জ্বলাই দিলোঁ মা মাঘৰ বিহুৰ পুৱাত এনেকৈ গছ বন্ধাৰ এটা পৰম্পৰা আছে গতিকে মায়ে মই কেইজোপামান গছ এনেধৰণে বান্ধিলোঁ ভাল লাগে এই পৰম্পৰাবিলাক ৰক্ষা কৰি আপোনালোকে কৰেনে বাৰু এয়া হৈছে কেঁচুমতা এইটো দিনতে আনি থোৱা আছিলে বোলে কেঁচুমতাৰ লদা এনেকৈ মানে মাটি চপৰাও হ'ব লাগে সম্ভৱতঃ মই ইমান নাজানো ঘৰৰ চাৰিওটা দিশতে বোলে মাৰিব লাগে কিয় মাৰিব লাগে নাজানো আৰু মায়ে মোক কৈছে মই মাৰিছোঁ কোনোবাই জানে যদি জনাবচোন গুড মৰ্ণিং টু অল গা পা ধুলোঁ মেজি জ্বলাবলৈ জোৰডাল জ্বলাই ল'লোঁ জোৰ জ্বলি আছে এয়া মেজিভাগ জ্বলাবলৈ মেজিভাগ মই প্ৰদক্ষিণ কৰি ল'লোঁ একেবাৰে সৰুৰে পৰা ঘৰৰ মেজিভাগ ময়ে জ্বলাওঁ এতিয়া বুঢ়ী হ'লোঁ যদিও এই পৰম্পৰাটো মই এৰি দিয়া নাই আৰু যিমান দিনলৈকে পাৰোঁ মই এই পৰম্পৰাটো অক্ষুণ্ণ ৰাখিম আমাৰ মেজি জ্বলি গ'ল মেজি জ্বলাৰ লগে লগে আমি চিঞৰোঁ আগতে যে আমাৰ মেজি ধুমধাম লোকৰ মেজি ফুচফাচ আৰু মই অকলে অকণমানকৈ চিঞৰিলোঁ বাৰু সেইদিনা আমাৰ মেজি জ্বলি গ'ল মেজি জ্বলালোঁ এয়া মেজিভাগ জ্বলোৱাৰ পিছতে বহুত কথাই মনলৈ আহিছে বিশেষতঃ অতীতৰ কথা সৰুকালৰ কথা মাঘ বিহু বুলি ক'লে আনন্দটো বিৰাটেই সুকীয়া আছিলে কিন্তু সময়ৰ লগে লগে সেইবিলাক মানে সকলো কিবা জাহ যোৱাৰ দৰে হ'ল দেউতাই খুব একান্ত মনে মেজি জুই কৰা চাই আছে কিনো ভাবিছিলে জানো সেই সময়ত চাহ পিঠা আহি গ'ল এতিয়া আমি মেজি তলত বহি খাম আৰু মা দেউতা এয়া মোৰ মনত থকা দিনৰে পৰা আমাৰ মাঘৰ বিহুৰ দিনা এনেধৰণে আমি মেজিৰ জুই ৰুম লৈ মা দেউতাৰ সৈতে আমি বিহুৰ পিঠা পনা চাহ খাওঁ আৰু আমাৰ এই সময়খিনি খুবেই প্ৰিয় আৰু ভৱিষ্যতলৈ যাতে এনেধৰণে মা দেউতাৰ সৈতে আমি মেজিৰ জুই ৰুম লৈ চাহকাপ খাই থাকিব পাৰোঁ তাকেই বিচাৰোঁ আমাৰ প্ৰতিটো বিহুতে এনেধৰণে বিহু শৰাই দিয়া হয় ঘৰতে আমি গোটেইকেইটাই প্ৰসাদ খাওঁ মায়ে ধুনীয়াকৈ প্ৰসাদৰ যোগাৰ কৰিছে প্ৰসাদ মুঠি ধৰোঁ নমা কি হ'ল চৰ্দাই লাগি গৈছে নি পোৱা নাই আমি গোটেইকেইটাই বহি এনেকৈ প্ৰসাদ খালোঁ প্ৰসাদকেইটা খাই সঁচাকৈ বিৰাট ভাল লাগে আৰু ইয়াৰ পিছতে এয়া আমাৰ ডাঙৰ সোণ আমাৰ তাৱৈ ছোৱালী তাই আমাৰ বিহুৰ প্ৰথম আলহী এই তাইৰ লগতে অকণমান কথা পাতিলোঁ শুনকচোন চুঙা আখৈ চুঙা চাউলো আছে খোৱা দেই ধুনীয়াকৈ চাউল চেনি হ'ল নাই হৈছে জোখৰ হৈছে ধুনীয়াকৈ খোৱা তাৱৈ আৰু আমৈ দুয়োগৰাকীয়ে ঢুকালে আৰু ডাঙৰ সোণৰ আমাৰ দেউতাৰ প্ৰতি ইমানেই মৰম আপোনালোকক কি ক'ম তাই আহিলে এনেধৰণে দেউতাক সাৱটি ধৰে আৰু কান্দে এতিয়া সি জলপানৰ পৰ্ব মায়ে সান্দহৰ পৰা হুৰুমৰ পৰা ধৰি ঢেৰ গোটালে ইয়াক খালোঁ আমি আৰু বৌহঁত আহিলে দেউতাক সেৱা কৰিলে আৰু আমি এনেধৰণেই মাঘৰ বিহুৰ দিনটো সুন্দৰভাৱে পাৰ কৰিলোঁ